বহুত ডাঙৰ গাহৰি আৰু সিজনী সেয়া গাভিনী হৈ আছে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিউটিফুল ভিলেজাৰ্ছলৈ স্বাগতম জনালোঁ। আজি মই এখন ফাৰ্মলৈ গৈ আছোঁ, আপোনালোকক ফাৰ্মৰ ভিডিঅ' দেখুৱাম, গতিকে আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকে ফাৰ্মখন দেখোঁতে হয়তো অনুমান কৰিব পাৰিছে এয়া এখন গাহৰি ফাৰ্ম হয়। আমি সকলোৱে জানো যে বজাৰত গাহৰি মাংসৰ চাহিদা আছে, গতিকে গাহৰি পুহি পোৱালি বেচি বা খাবৰ কাৰণে গাহৰি বেচিও যথেষ্ট আৰ্থিকভাৱে লাভৱান হ'ব পৰা যায়। এয়া এজনী মাইকী গাহৰি, গাভিনী হৈ আছে গাহৰিজনী আৰু সপ্তাহ দিনৰ ভিতৰতে পোৱালি জগিব। যথেষ্ট ডাঙৰ গাহৰি, প্ৰায় 1.5 কুইণ্টেলৰো অধিক হ'ব, গতিকে ডাঙৰ জাতৰ গাহৰি। মই আগলৈ গৈ আছোঁ লাহে লাহে। এয়া এইটো ৰুমতো গাহৰি আছে। এই গাহৰিজনী পোৱালি জগিলে দানা খাই আছে। এয়া হ'ল পোৱালিকেইটা। বেছি দিন হোৱা নাই, 10-12 দিন হৈছে পোৱালি জগা। এটা পোৱালি দেখাত দেখোন ফুটুকা ফুটুকি বাঘৰ দৰে। দেখিছে আপোনালোকে পোৱালিকেইটা? এয়া নিজে দানা খাবলৈ জানা হোৱা নাইগৈ। ইয়াৰ লগতে আৰু কাষৰ ৰুমটোলৈ মই গৈছোঁ, তাতো গাহৰি পোৱালি আছে আৰু মাকে দানা খাই আছে। এয়া দেখিবলৈ পাইছে, বহুত ডাঙৰ জাতৰ গাহৰি। আৰু এই পোৱালিকেইটাও বেছি দিন হোৱা নাই জগা, 12-13 দিনমান হৈছে। পোৱালিবোৰ দানা খাব জানা হোৱা নাইগৈ। এয়া মাকৰ গাখীৰ খাই বৰ্তমান। এয়া হ'ল ডাঙৰ গাহৰি, অৰ্থাৎ মাক গাহৰি। এইকেইটাৰ পোৱালি প্ৰায় এমাহ হৈ গ'ল। এই দুজনী পোৱালি জগাৰ এমাহ হৈ গ'ল। ইহঁতৰ পোৱালিবোৰ মাকৰ পৰা আঁতৰাই ৰখা হৈছে, খাবলৈ পৰা হ'ল নিজে। এয়া বহুত ডাঙৰ জাতৰ গাহৰি। মই আৰু এটা ৰুমলৈ আহি আছোঁ। এই পাৰ্টিশ্যন দি দিয়া হৈছে পাৰ্টকৈ। এইখিনি গাহৰি পোৱালি, ইহঁতে নিজেই দানা খাব পৰা হ'ল। ইহঁতে নিজে দানা খাব পৰা হ'ল, দানা খাই লুতুৰি পুতুৰি হৈ আছে। গতিকে এয়াই পোৱালি কিনি নি ঘৰত পুহিব পৰা হ'ল। এই পোৱালিবোৰ প্ৰায় এমাহ 10 দিন এনেকুৱা হৈছে। ইয়াত 12টা পোৱালি আছে বুলি জানিবলৈ দিছে। ইয়াৰ পিছত মই আৰু কাষৰ ৰুমটোলৈ যাম। ইয়াত এজনী ডাঙৰ মাইকী গাভিনী গাহৰি আছে। এয়া অকলশৰীয়াকৈ ৰাখিছে গাভিনীৰ কাৰণে, পোৱালি জগিব আৰু হয়তো সপ্তাহ 10 দিনৰ ভিতৰত পোৱালি জগিব। যথেষ্ট ডাঙৰ গাহৰি।
এই কাষৰ ৰুমটোতো গাহৰি আছে। এয়া হ'ল মতা গাহৰি। বহুত ডাঙৰ গাহৰি, প্ৰায় 1 কুইণ্টেল 80 কেজিমান হ'ব চাগে। এয়া সঁচৰ কাৰণে ৰখা হৈছে। এই গোটেইখিনি যিখিনি মই দেখুৱালোঁ ইতিমধ্যে মাইকী গাহৰি গাভিনী হৈ আছে আৰু পোৱালি জগিলে। এয়া এই মতাটোৰে সঁচ। গতিকে আপোনালোকে গম পাইছে যে যথেষ্ট ডাঙৰ গাহৰি, গতিকে ডাঙৰ জাতৰ গাহৰি। এয়া এজনী গাহৰি, এইটো চেম্বাৰত ৰাখিছে। এয়া পোৱালি জগিলে, পোৱালিৰ সৈতে দানা খাই আছে। পোৱালিকেইটাও দানা খাবলৈ শিকিছে। গতিকে পোৱালিখিনি 25 দিন এমাহ এনেকুৱা হৈছে, দানা খাবলৈ পাৰা হৈছেগৈ। গতিকে কোনোবা ইচ্ছুক ব্যক্তিয়ে যদি গাহৰি পোৱালি কিনি পুহিম বুলি ভাবিছে, এই ফাৰ্মখনলৈ আহি আপোনালোকে পোৱালি কিনি লৈ যাব পাৰিব। বহুত ধুনীয়া ধুনীয়া স্বাস্থ্যৱান পোৱালি আছে। ইয়াৰ পিছতে আৰু এটা কাষৰ ৰুমটোলৈ মই গৈছোঁ। ইয়াতো আছে গাহৰি, মাকে সৈতে পোৱালি আছে ইয়াতো। এইজনী গাহৰি পোৱালি জগিলে। এই পোৱালিকেইটাও দানা খাবলৈ পাৰিছে। গতিকে এয়া 25 দিন এমাহ হৈছে গাহৰি পোৱালি। 25 দিন এমাহ হৈছে, অলপ বেছি দিন হ'লেও কম নহয়। গতিকে যিহেতুকে পোৱালিকেইটাই নিজে দানা খাবলৈ পাৰিছে। আৰু এটা কাষৰ ৰুমলৈ আহিছোঁ। ইয়াতো গাহৰি পোৱালি আছে, ইয়াতো দানা খাই আছে। এয়া পোৱালি জগিলে, পোৱালি সৰু সৰু হৈ আছে, হয়তো 20 দিনমান হৈছেগৈ চাগে। পোৱালিকেইটা খেলি আছে। গতিকে মই আপোনালোকক গোটেই ফাৰ্মখন দেখুৱালোঁ এফালৰ পৰা। 9জনী গাহৰি আছে আৰু এটা সঁচৰ কাৰণে মতা গাহৰি আছে। এতিয়া এই 9জনী গাহৰিৰে 7জনী পোৱালি জগিলে আৰু 2জনী গাভিনী হৈ আছে। মুঠতে গাহৰি পোৱালি 37 মানে 37টা আছে। আৰু ইচ্ছুক ব্যক্তিসকলে ইয়াৰ পৰা পোৱালি কিনি লৈ যাব পাৰিব। মই ভিডিঅ'টিত ঠাইখনৰ ঠিকনা দি দিম আৰু মালিকৰ ফোনৰ নম্বৰ দি দিম। ঠাইখন হৈছে অক্ৰেইন দীঘলপানী কছাৰী গাঁও, শিৱবজাৰ, কাৰ্বি আংলং, অসম। অক্ৰেইন দীঘলপানী কছাৰী গাঁও, শিৱবজাৰ, কাৰ্বি আংলং, অসম। এয়া আপোনালোকক ফাৰ্মখনৰ সন্মুখতে অলপ মুকলি ঠাইৰ ব্যৱস্থা কৰিছে। ইয়াত মাজে মাজে গাহৰিকেইটাক 2 ঘণ্টামানৰ কাৰণে চৰিবলৈ এৰি দিয়া হয়। আৰু ওচৰতেই তামোলৰ বাগান আছে। গতিকে এইখিনি ঠাই অলপ ৰ'দৰ কাৰণে, পোহৰ পৰিবৰ কাৰণে গছবোৰ কাটি চাফা কৰি দিয়া হৈছে। তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। গতিকে আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।